মৰমৰ ছাত্ৰ ছাত্ৰী, আজি আমালোকে দ্বিতীয় শ্ৰেণীৰ ঝংকাৰ পাঠ্যপুথিৰ পৰা অধ্যায় 1 পাঠ 1 এইটো পদ্য পঢ়িম। পদ্যটোৰ নাম হৈছে মিঠা ফল টেঙা ফল। লগে ভাগে গাঁও আহা, মিঠা ফল টেঙা ফল আৰু কেহা ফল, ফল খালে আমাৰ গাত হয় বহু বল। পকা পকা ফলবোৰত পৰুৱাই ধৰে, মিঠা ফল ফুলত মৌ মাখি পৰে। তাৰপিছত কিছুমান কুৱেশ্যন দিয়া আছে, এইবিলাক লিখিব লাগিব। কথা পাত আহা, ক নম্বৰটো দি আছে, তুমি কি কি ফল খাই ভাল পোৱা কোৱা। এইটোৰ উত্তৰটো লিখিব লাগিব। আম, কল, জাম। খ নম্বৰটো দি আছে, কেইবিধমান টেঙা ফল আৰু কেহা ফলৰ নাম কোৱা। উত্তৰটো হ'ব টেঙা ফল জলফাই, তেঁতেলী, নেমু। কেহা ফল আমলখি, শিলিখা। তাৰপিছত গ নম্বৰটো দিয়া আছে, ফলৰ বাহিৰে আৰু কি কি খালে আমাৰ গাত বল হয়। ফলৰ বাহিৰে আৰু কি কি খালে আমাৰ গাত বল হয়। মাছ, মাংস, ভাত, ৰুটি। ঘ নম্বৰটো দি আছে, ফল মূল খোৱা কেইবিধমান জীৱ জন্তুৰ নাম কোৱা। ফল মূল খোৱা জীৱ জন্তুৰ নাম হৈছে হাতী, শহাপহু, বান্দৰ। তাৰপিছত দিয়া আছে ক্ৰিয়াকলাপ। ফল, গাত ধৰে, পকা। এই শব্দকেইটাৰ শেষত ধ্বনিৰ মিল থকা নতুন শব্দ গঠন কৰি লিখো আৰু পঢ়ো আহা। এইটো কি হ'ব, ফল, বল, কল, নল। গাত পাত, হাত, মাত। ধৰে, পৰে, কৰে, লৰে। পকা, চকা, ককা, জকা। তাৰপিছত দি আছে ফল মূলৰ নাম পঢ়ো আহা। কল, আম, নেমু, কঁঠাল, অমিতা, আনাৰস, আমলখি, জলপাই, তেঁতেলী, শিলিখা। তাৰপিছত দি আছে ফল মূলবোৰ সোৱাদ অনুসৰি ভাগ কৰি লিখো আহা। ইয়াত লিখিব লাগিব টেঙা ফল, মিঠা ফল, কেহা ফল। টেঙা ফল কি কি, জলফাই, তেঁতেলী। মিঠা ফল কঁঠাল, কল। কেহা ফল আমলখি, শিলিখা। তাৰপিছত কৈছে ৰং বোলাও আহা। এইবিলাকত ৰং কৰিবলৈ কৈছে। মৰমৰ ছাত্ৰ ছাত্ৰী, আজিৰ ভিডিঅ'টো ইমানেইলৈকে। যদি মোৰ ভিডিঅ'টো ভাল লাগি থাকে এটা লাইক কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।